নমস্কাৰ সকলোকে পুনৰ পৰা স্বাগতম জনাইছোঁ আমাৰ এটা নতুন ভিডিঅ'লৈ। চ' আজি আপোনালোকৰ মাজলৈ এনেকুৱা এটা মজাৰ ট্ৰিক্স লৈ আহিছোঁ, যিটো ট্ৰিক্স জনাৰ পিছত মই 100% গেৰাণ্টি দি কৈছোঁ যে আপোনালোকৰ নিশ্চয় লাভ হ'ব আৰু সেই ট্ৰিক্সটো আপুনি বাৰে বাৰে ইউজ কৰিব। হয়তো বহুতে এই ট্ৰিক্সটো জানিব পাৰে, কিন্তু মোৰ মতে বহুতে এই ট্ৰিক্সটো নাজানে। মানে মেইন কথাটো হ'ল, আপোনালোকৰ ওচৰত হয়তো এখন জিঅ' চিম আছে, আজিকালি প্ৰায়ভাগৰ ওচৰত থাকেই, আৰু সেই জিঅ' চিমখনত আপুনি হয়তো পাৰ ডে' 1.5 GB বা 2 GB নেট পোৱা কোনোবা এটা প্লেন ৰিচাৰ্জ কৰোৱাই ৰাখিছে। আৰু এই কোনোবা নহয় কোনোবা দিন চাগে আপোনাৰ এই 1.5 GB বা 2 GB লিমিটটো যেতিয়া শেষ হয়, আৰু শেষ হ'লে আপোনাক নিশ্চয় ডাটাৰ প্ৰয়োজন হয়, আৰু ডাটাৰ প্ৰয়োজন হ'লে আপুনি কি কৰে, 11 টকা 21 টকা বা 51 তেনেকুৱা 4G ডাটা ভাউচাৰ এটা ৰিচাৰ্জ কৰাই লয়। কিন্তু আপুনি তাকে নকৰি যদি 10 টকা 20 টকা বা 50 টকা তেনেকুৱা কিবা এটা টক টাইম ৰিচাৰ্জ কৰে, তেনেহ'লে আপোনাৰ দুগুণ নহয় 3 গুণ প্ৰফিট হ'ব। কিন্তু কেনেকৈ হ'ব আপোনাক ভিডিঅ'টোত কৈ আছোঁ। চ' ভিডিঅ'টো শেষলৈকে চাওক, আশা কৰোঁ সকলোখিনি ভালদৰে বুজি পাব। চ' তাৰ বাবে আপুনি প্ৰথমে মাই জিঅ' এপটো খুলি লওক, আৰু মাই জিঅ' এপটো খোলাৰ লগে লগে দেখিব যে আপোনাক খোল খাব দিয়ক। চ' প্লেনৰ ওপৰত এনেকৈ সেউজীয়া এইডোখৰত কিবা বেলেঞ্চ এটা শ্ব' কৰি থাকিব, যেনে মোৰ ইয়াত যেনেকৈ 41.75 টকা দেখুৱাই আছে। আপোনালোকৰ হয়তো কাৰোবাৰ 10 টকা থাকিব পাৰে, কাৰোবাৰ 100 টকা থাকিব পাৰে। চ' এতিয়া বহুতে নাজানে যে এই বেলেঞ্চটোৰ কাম কি আৰু এই বেলেঞ্চটো আহে ক'ৰ পৰা। তো চাওক, এই বেলেঞ্চটো আহে যদি আপুনি নন জিঅ' মিনিট ৰিচাৰ্জ কৰে, ধৰি লওক 10 টকাই হওক 20 টকাই হওক তেনেকুৱা কিবা যদি ৰিচাৰ্জ কৰে, তেনেহ'লে 10 টকাত আপুনি 7 টকা কিমান পইচা পায়, আৰু এই বেলেঞ্চটো ইয়াত এড হৈ যায়। তো সেইভাগে যদি আপুনি বেছি 10 টকা 20 টকাকৈ ৰিচাৰ্জ কৰাই গৈ থাকে, তেনেহ'লে ইয়াত প্লাছ হৈ গৈ থাকে। আৰু এই বেলেঞ্চখিনিৰ কাম হৈছে, আপুনি যেনিবা 199 ৰিচাৰ্জ কৰাই ৰাখিছে, আৰু 199ত আপুনি নন জিঅ' মিনিট 1000 মিনিট পায়, জিঅ'ৰ পৰা আদাৰ কল চলে। চ' সেই 1000 মিনিটটো শেষ হৈ যায়, তেনেহ'লে এই বেলেঞ্চটোৰ পৰা কটা আৰম্ভ হয় যদি আপুনি জিঅ'ৰ পৰা ভোডাফোন আইডিয়া, এয়াৰটেল তেনেকুৱা কাৰোবাৰ বেলেগ নেটৱৰ্কলৈ কল কৰে। চ' এতিয়া মেইন কথাটো হ'ল, সেই বেলেঞ্চটো ইউজ কৰিও আপুনি এটা নতুনকৈ ৰিচাৰ্জ কৰিব পাৰিব। মানে চাওক, মোৰ যেনেকৈ এতিয়া 41.75 আছে, ধৰি লওক আপোনাৰ যেনিবা গোট খাই 199 হ'ল, আৰু সেই 199 টকাটো ইউজ কৰি আপুনি পকেটৰ পইচা এটকা খৰচ নকৰাকৈ সেই 199টোৰ পৰাই আপুনি এটা এমহীয়া প্লেন নিজৰ নাম্বাৰটোত ৰিচাৰ্জ কৰিব পাৰিব। কিন্তু কেনেকৈ কৰাব সেইটো চাওক। তাৰ আগতে মই এটা 10 টকাৰ টক টাইম ৰিচাৰ্জ কৰি দেখাম যে কেনেকৈ সেই বেলেঞ্চটো এড হয়। তো চাওক, মই এতিয়া 10 টকাৰ ৰিচাৰ্জ কৰিম গুগল পে'ৰ পৰা। চ' হৈ গ'ল পে'মেণ্ট ছাকচেছফুল। চ' এতিয়া চাওক, মই যেতিয়া মেইন মেনুলৈ যাওঁ, চ' মেইন মেনুলৈ গ'লে দেখিলে যে মোৰ আগৰ বেলেঞ্চ 41.75, আৰু ৰিফ্ৰেছ কৰাৰ লগে লগে ইয়াত আহি গ'ল 49.22, মানে 7 টকা কিমান পইচা আপোনাৰ ইয়াত যোগ হৈ গ'ল। চ' এইটো বেলেঞ্চ আপোনাৰ এনেকৈয়ে বাঢ়ি যায়। চ' এই বেলেঞ্চটোৰ লগত আপুনি 1 GB আৰু ডাটাও পাব। চ' সেইটো আপুনি ৰিডিম কৰিব লাগিব। কিন্তু তাৰ আগতে চাই লওক যে মোৰ প্লেন বৰ্তমান কি সোমাই আছে। ঠিক আছে, প্ৰথমে চাওক, মই এইটো খুলি লওঁ। চ' দেখিলে MRP 51টা সোমাই আছে, 6 GB আৰু 199 মেইন বেলেঞ্চটো সোমাই আছে, তাৰ বাদ বাকী একো নাই। এতিয়া আমি এই 10 টকাত যিটো ৰিচাৰ্জ কৰিলোঁ, তাৰ লগত যিটো 1 GB ভাউচাৰ পাম, সেইটো আমি ৰিডিম কৰিম। সেইটো ৰিডিম নকৰিলে নিজে নোসোমায়। চ' তাৰ কাৰণে আপুনি এই তলত যিটো ভাউচাৰ আছে, এই ভাউচাৰ ক্লিক কৰক। চ' ভাউচাৰটো ক্লিক কৰাৰ লগে লগে আপোনাৰ আগলৈ এনেকুৱা এখন মেনু আহিব। চ' ওলাব দিয়ক, ওলাই যা। চ' দেখিলে ভিউ বুলি ওলালে দুটা ক'ড আছে। এইটো ₹0 বুলি এটা ভাউচাৰ আছে, যিটো আপুনি ৰিডিম কৰিব লাগিব। চ' সেইটোৱে হৈছে 10 টকাটোৰ যিটো ৰিচাৰ্জ কৰিলে, সেই ৰিচাৰ্জ কৰা ইয়াতে 1 GB পাব। চ' এইটো ৰিডিম কৰাৰ লগে লগে তলত ৰিডিম নাও মাৰি দিয়ক। ৰিডিম কৰাৰ লগে লগে আপোনাৰ 1 GB অট'মেটিক সোমাই যাব। ঠিক আছে, চ' এতিয়া চাওক, এইটো ডাউন কৰি লওঁ। চ' হৈ গ'ল, এই ভাউচাৰটো আমি 1 GB ৰিডিম কৰি ল'লোঁ। চ' এতিয়া মই দেখাম আপোনালোকক ভিউ প্লেনত। চ' সোমালে নে নাই সোমোৱা সেইটো চাওক দেখাবৰ কাৰণে। চ' বেলেঞ্চটোতো একেই আছে, টক টাইম বেলেঞ্চটো। এতিয়া চাওক ভিউ প্লেনত। চ' ভিউ প্লেনত প্ৰথমে 51 আৰু 199 আছিলে। চ' এতিয়া চাওক, তলত এইটো 1 GB ডাটা ভাউচাৰ এক্সট্ৰাকৈ আহি গ'ল। চ' সেইভাগে আপুনি 1 GB ডাটা ভাউচাৰ পাব। 20 টকা কৰিলে আপুনি 2 GB পাব, 10 টকাত 1 GB, তেনেকৈ যিমান কৰে বাঢ়ি গৈ থাকিব। চ' এনেকৈ আপুনি টক টাইমৰ লগতে ভাউচাৰটো পাব। মানে মেইন কথাটো কি, 11 টকা ৰিচাৰ্জ কৰিলে আপুনি হয়তো 800 MB পায়, তাতকৈ আপুনি 10 টকা ৰিচাৰ্জ কৰক, টক টাইম বেলেঞ্চো পাব আৰু লগতে 1 GB ডাটাও পাব। আৰু এতিয়া মই এই বেলেঞ্চটো ইউজ কৰি আপোনালোকক এটা নতুনকৈ ৰিচাৰ্জ কৰি দেখাম। মোৰ যিহেতু 49 আছে, চ' সেইকাৰণে মোৰ কমকৈ হ'ব। যদি আপোনালোকৰ 199 তেনেকুৱা কিবা আছে, ডাঙৰ প্লেন ৰিচাৰ্জ কৰিব পাৰে। চ' এতিয়া মই বৰ্তমান এই বেলেঞ্চটো ইউজ কৰি আপোনালোকক নতুনকৈ এটা ৰিচাৰ্জ কৰি দেখাম। কোনো মোৰ একাউণ্টৰ পৰা পইচা নাকাটে, একো পইচা নাকাটে, অকল এই যিটো বেলেঞ্চৰ পইচা, এইটো 49 ইয়াৰ পৰা কাটিব। চ' চাওক, মই এতিয়া ইয়াৰ পৰা কেনেকৈ ৰিচাৰ্জ কৰোঁ। ৰিচাৰ্জটো কৰাৰ আগত মই আপোনালোকক আকৌ এবাৰ দেখাই লৈছোঁ যে মোৰ কি প্লেন এক্টিভ হৈ আছে। তো আকৌ এবাৰ চাই লওক, 51, 199 আৰু 1 GB ডাটা ভাউচাৰ। ঠিক আছে, এই তিনিটা এক্টিভ হৈ আছে। তো এতিয়া আমি কৰিম
ৰিচাৰ্জ। তো মেনুলৈ গৈ যিটো এইটো 4922 বেলেঞ্চটো যে শ্ব' কৰি আছে তাৰ ওপৰতে ক্লিক কৰি দিয়ক। আপুনি ক্লিক কৰি দিয়া মাত্ৰ দেখিব যে আপুনি ৰিচাৰ্জ বুলি গোটেই মেনুখন আপোনাৰ ওচৰত ওলাই যাব। চ' ইয়াত আপুনি টপ আপ ৰিচাৰ্জ কৰিব পাৰে, ISD, 4G ডাটা ভাউচাৰ, 100 টকা, 500 টকা, 10 টকা, 20 টকা যিকোনো কৰিব পাৰে আপোনাৰ বেলেঞ্চটোৰ ওপৰত কথা। চ' মোৰ যিহেতু ইমান প্লেন নাই, 49 টকাহে আছে, চ' মই সেইকাৰণে আপোনাক সৰুকৈ ৰিচাৰ্জ এটা কৰি দেখাম। চ' মই ডাটা ভাউচাৰ 4G ডাটা ভাউচাৰ এইটো 4G ডাটা ভাউচাৰ এটা ৰিচাৰ্জ কৰি দেখাম। চ' 4G ডাটা ভাউচাৰ, চ' মোৰ যিহেতু 49 আছে, মই সেইকাৰণে আপোনাক তললৈ গৈ 100 টকা, 51 টকা, 21 টকা, 11 টকা, মাত্ৰ 11 টকাত আপোনাক ৰিচাৰ্জ কৰি দেখাম। ঠিক আছে, 11 টকাটো ৰিচাৰ্জ কৰি তলত আপুনি বাই টিপি দিয়ক। যি প্লেন ৰিচাৰ্জ কৰিব বিচাৰে আপুনি সকলোখিনি কৰিব পাৰে, কিন্তু মই বৰ্তমান 11 টকা কৰিম। চ' সেইকাৰণে বৰ্তমান 11 টকা কৰি দেখাইছোঁ। চ' 11 টকাত অকণমান বাই টিপি দিম। চ' বাই টিপি দিয়াৰ লগে লগে দেখিলে যে আপুনি ইয়াত আকৌ এখন মেনু ওলাব, যিখনত ওলাব এইটো মই গুগল পে' ইউজ কৰিম, নাই মই ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড ইউজ কৰিম। মই এইটো বেলেগ সেইবোৰ একো ইউজ নকৰোঁ। মই যিটো এইটো ওপৰত আছে দেখিছে আপুনি, ইউজ ইউৰ একাউণ্ট বেলেঞ্চ বুলি ওলাব। যিহেতু 49.22 মোৰ যিটো বেলেঞ্চ আছে সেইটো দেখাইছে, চ' মই সেইটো পাই ৰিচাৰ্জ কৰিম। চ' দেখিব এতিয়া পে'মেণ্ট ছাকচেছফুল হ'ল। ঠিক আছে, চ' মোৰ কোনো বেংকৰ পৰা পইচা কটা নাই, মোৰ কোনো ডেবিট কাৰ্ড, ATM পৰা পইচা কটা নাই। ত' পে'মেণ্ট ছাকচেছফুল হৈ গ'ল। চ' এতিয়া দেখিব যে আপুনি এই বেলেঞ্চটো কমি যাব। চ' এই বেলেঞ্চটো 49ৰ পৰা ৰিফ্ৰেছ কৰি দিয়া মাত্ৰ 38 হৈ গ'ল, মানে 11 টকা ইয়াৰ পৰা মাইনাছ হৈ গ'ল। ঠিক আছে, চ' 11 টকা মাইনাছ হ'ল, টক টাইমটো মাইনাছ হ'ল। চ' এতিয়া আমি চাম যে প্লেনত গৈ চাম যে 11 টকা সেইটো 4G ডাটা ভাউচাৰটো সোমালে নে নাই সোমোৱা। চ' এতিয়া চাওক, মোৰ আগতে আছিলে এইটো ওলাব দিয়ক, 51 আছিলে, 199 আছিলে, 1 GB আছিলে। এইটো তলত চাওক, এতিয়া নতুনকৈ 11 টকা 4G ডাটা ভাউচাৰ আহি গ'ল। ঠিক আছে, চ' এইভাগে আপুনি ইউজ কৰি আপুনি নতুনকৈ এটা ৰিচাৰ্জ কৰাব পাৰে। চ' দেখিলে, শুনিলে, বুজিলে, আৰু যদি ভিডিঅ'টো চাই ভাল পালে, নতুন কিবা এটা যদি শিকিব পালে, তেন্তে নিশ্চয় এটা লাইক কৰিব আৰু লগ পাম এটা নতুন ভিডিঅ'ত। বাই বাই।